এয়া আজিৰ থালি। এয়া এইফালে উখোৱা চাউলৰ ভাত লৈ লৈছোঁ আৰু এইফালে জাতি জলকীয়া দুটা আৰু এইফালে কাষতে তিয়ঁহ কাটি লৈছোঁ। এইফালে তিয়ঁহ ধুনীয়াকৈ কাটি লৈছোঁ আৰু এইফালে আছে দাইলৰ লগত টেঙেচি টেঙা আৰু মচন্দৰীৰ লগত এইফালে দালি বনাইছোঁ। এইফালে উখোৱা চাউলৰ ভাত আৰু দালি, এইফালে ঢেকীয়া আলু ভাজি আৰু ইয়াত অকণি অকণি বেঙেনা দুটা দি দিছিলোঁ আৰু বৰ বেছি দিয়া নাই। আৰু এইফালে নেমু টেঙা একডোখৰ লৈ লৈছোঁ আৰু এইফালে আছে ডিম, মানে হাঁহৰ ডিম। এয়া হাঁহৰ ডিমৰ লগত আৰু উখোৱা চাউলৰ ভাত টেঙেচি টেঙাৰ লগত পূৰা এতিয়া খোৱাৰহে কথা। কেনেকুৱা লাগিছে, ভাল লাগিছেনে ৰাইজসকল? লোভ লাগিছে নাই? এইফালে চাই পানী ক'ব দেই আপোনালোকে। উখোৱা চাউলৰ ভাতটো এতিয়া খোৱাৰহে কথা, খাওঁ আৰু এয়া আৰু আপোনালোকক দেখাই দিছোঁ। হেল্ল' নমস্কাৰ, কি খবৰ বন্ধু বান্ধৱীসকল? স্বাগতম জনাইছোঁ মোৰ চেনেল অসমীয়া খাদ্যৰ থলুৱা জুতিলৈ। এয়া দালি পাতি দিছোঁ, দালিৰ লগত হ'ব আজি এইফালে মচন্দৰী, টেঙেচি টেঙা আৰু ধনিয়া। এইফালে দাইলখিনি বইল কৰি লৈছোঁ, তাতে হালধি নিমখ দি দিছোঁ। এয়া আৰু তাতে ডিম দুটাও বইল কৰিম, মানে দাইলতে দি দিম। এইফালে ধুই মেলি ল'লোঁ, ধুই মেলি লৈ এয়া দালি উতলিছে তাতে দি দিলোঁ। এইফালে দালিখিনি হৈছে আৰু প্ৰায়, আৰু জুইত বনাইছোঁ যেতিয়া পূৰা ধুনীয়াকৈ জুই জ্বলি আছে আৰু এইফালে দাইলো উতলি গ'ল। এইফালে দাইলত যিখিনি মানে ফেন উঠে সেই ফেনখিনি মই কাঢ়ি কাঢ়ি দিওঁ, নহ'লে বহুত বেয়া লাগে, মানে এইফালে কাঢ়ি কাঢ়ি দিলোঁ আৰু এইফালে পূৰা উতলি আছে, জুইকুৰাও ধুনীয়াকৈ জ্বলি আছে। এয়া মই বনাই আছোঁ দালি। তাৰ পাছতে এতিয়া দালিখিনি উতলা হৈ গ'ল, তাৰপাছতে এতিয়া অলপ লৰাই দিওঁ, অলপ উতলিব দিম আৰু তাৰ পাছতে নমাই দিম, হৈ যাব আৰু দাইল ৰেডি হৈ যাব। পূৰা উতলি আছে এতিয়া, জুইও ধুনীয়াকৈ জ্বলিছে। এয়া দাইল উতলি আছে। ভাজি এখনৰ কাৰণে চব কাটি ল'লোঁ। এইফালে ঢেকীয়া, চেংমৰা, আলু, এইফালে কেৰাহী পাতি দিলোঁ আৰু তেল মিঠাতেল দি দিছোঁ। এয়া ভাজিখন বনাই লওঁ বোলো। তাৰপাছতে এইফালে ধুনীয়াকৈ বনাই দিছোঁ, ঢেকীয়া, আলু, চেংমৰা দি ধুনীয়াকৈ ভাজি এখন বনাই দিছোঁ। এয়া হালধি নিমখ দি দিলোঁ, বৰ বেছি একো বনোৱা নাই, চিম্পুলকৈ বনাইছোঁ। এয়া ধুনীয়াকৈ ভাজা হৈ গ'ল, হেতাই লৰাই দিলোঁ ধুনীয়াকৈ আৰু এয়া দেখিছে আৰু পূৰা ধুনীয়া হৈছে, কালাৰ ধুনীয়া হৈছে। এয়া আলু, ঢেকীয়া আৰু চেংমৰা ভাজি, এয়া প্ৰায় ঢেকীয়া ভাজি হৈছে আৰু এয়া ঢেকীয়া, আলু, চেংমৰা লগতে সৰু সৰু বেঙেনা দুটি দি দিছিলোঁ। এয়াই আৰু এইফালে পূৰা ঢেকীয়া, আলু আৰু বেঙেনা দুটা কাটি দিছোঁ, সৰু সৰু বেঙেনা দুটা। এইফালে ভাজিও হৈ গৈছে আৰু ঢেকীয়া, আলু ভাজি এয়া ৰেডি হৈ গ'ল ঢেকীয়া ভাজি। এয়া দাইল ৰেডি হৈ গ'ল, দাইলে মচন্দৰী আৰু ধনিয়া পাতেদি এনেকৈ বনাইছিলোঁ আৰু টেঙেচি টেঙা দি পানী। এয়া দাইল ৰেডি হৈ গ'ল আৰু এইফালে আছে উখোৱা চাউলৰ ভাত আৰু লগতে জলকীয়া দুটা দি দিছোঁ আৰু এইফালে তিয়ঁহ কাটি লৈছোঁ। তিয়ঁহ কাটি তাৰ পাছতে এইফালে আছে, আপোনালোকক দেখাইছিলোঁ যে ঢেকীয়া আৰু আলুগুটি ভাজি বনাইছিলোঁ। এয়া ঢেকীয়া আৰু আলু ভাজি আৰু এইফালে নেমু এডোখৰ লৈ লৈছোঁ আৰু এইফালে ডিম আছে। এতিয়া এয়া খোৱাৰ কথাহে আৰু এইফালে আজি খানা ৰেডি হৈ গ'ল। এয়া আৰু আজি খানাটোত বৰ বিশেষ একো নাই, উখোৱা চাউলৰ ভাত, জলকীয়া, জাতি জলকীয়া, তিয়ঁহ, তাৰ পাছতে টেঙেচি শাকৰ দাইল, ঢেকীয়া আলু ভাজি, এইফালে নেমু টেঙাৰ এডোখৰ আৰু ডিম দুটা। এয়া আৰু আজি খানাটো। এইফালে খাম আৰু এতিয়া খানাটো। এয়া আৰু এইফালে টেঙেচি শাক, মচন্দৰী, ধনিয়া একেলগে মই ধুনীয়াকৈ ধুই মেলি কাটি থৈ দিছিলোঁ আৰু এতিয়া এইফালে দাইল উতলি আছে, বেছি একো দিয়া নাই, দাইল বইল কৰিছোঁ, পূৰা উতলি আছে আৰু তাতে দুটা ডিম দি থৈছোঁ, মানে ডিমকেইটা বইল কৰিছোঁ দাইলতে দি। তাৰপাছত এতিয়া এই শাকখিনি উতলি থকাৰ কাৰণে ইয়াত দি দিওঁ। পাছত দিব লাগে, তেতিয়া অলপ সেউজীয়া সেউজীয়া হৈ থাকে, আগে দিলে অলপ ক'লা হৈ পৰে, সেইটো কাৰণে এতিয়া দি দিওঁ। তাৰপৰা এতিয়া অলপ উতলিব দিওঁ, তাৰপৰা নমাই থৈ দিম আৰু।